মনে হয় আৰু ইয়াত আশাৰে আমি অৰ্ধাংগিনী মিছা একদম অলংকাৰ নোহোৱা এখন নাটক কেৱল সংলাপ কেৱল কাহিনী কেৱল সত্য কেৱল সমাজ এই তেনেধৰণৰ বিষয়বস্তুৰে কৰা নাটকক যে ইমান আঁকোৱালি লৈছে গতিকে কোনে কয় ভাল নাটক নাই বুলি সেইটোৱেই কথা প্ৰমাণিত হ'ল আৰু আমি কি কৰিছোঁ নাজানো নাটকখন চাই মানুহে বৰ ভাল পাইছে সেইটোৱে বৰ ডাঙৰ আশীৰ্বাদ আমাৰ কাৰণে একদম মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত কষ্ট কৰিছোঁ মাত্ৰ আজি অলপ বহি আছে ভাল নাটকৰ আৰু মানে সোৱাদ থাকে আচলতে ভাল নাটকৰ দৰ্শক সদায় থাকে আৰু এইখন নাটক সেইকাৰণে দেখুৱাবলৈ বৰ ইচ্ছা আছিলে যি ঠাইতে গৈছোঁ চব ঠাইতে অৰ্ধাংগিনীৰ প্ৰতি সাংঘাতিক দৰ্শকৰ সঁহাৰি আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়াকৈ চালে নাটকখন আপোনালোকে আশীৰ্বাদ কৰি যাব সদায় ইয়াতকৈ আৰু ভাল ভাল সংলাপ লৈ আহিম আপোনালোকৰ ওচৰত আচলতে আজিৰ সময়ৰ আহ্বান যে যি সন্তানে পিতৃ মাতৃক এৰি থৈ যায় স্বাধীনতাৰ নামত যি সন্তানে পিতৃ মাতৃক মৰিবলৈ এৰি থৈ যাব পাৰে স্বাধীন জীৱন যাপনৰ গইনা লৈ বৃদ্ধাশ্ৰমত থৈ মুক্ত জীৱনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোখন অৰ্ধাংগিনী লাগে আমাক নহয় লাগে একদম এনেকুৱা ধৰণৰ সংলাপ যেতিয়া থাকিব আৰু এইখন নাটকে আচলতে এটা চাম দৰ্শক নহয় সকলোকে চুৱে অৰ্ধাংগিনী চাওক আপোনালোকে লগতে মোৰ তেজ মোৰ মৰ্ম চাওক সতী বেউলাও চাওক তিনিখন ভিন্ন ৰসৰ নাটক আৰু তিনিখন নাটকতে মোৰ চৰিত্ৰকেইটা সম্পূৰ্ণ পৃথক সেইটো মোৰ কাৰণে এবাৰ বৰ ভাল লগা কথা ইয়াতে যেতিয়া দেখিছে এগৰাকী একদম বৃদ্ধা মহিলা মোৰ তেজ মোৰ মৰমত গ্লেমাৰাছ এগৰাকী ছোৱালী আৰু সতী বেউলাত বেউলা গতিকে আপোনালোকে তিনিটা চৰিত্ৰৰ ৰস পাব তিনিখন নাটক চাওক মানুহে কৈছে মাতৃ হ'লে এনেকুৱা হ'ব লাগে একদম ভাল লাগিব আজি বেছি ভাল লাগছে নাটক হিচাপে আজিখন বেছি ভাল আৰু মানে মোৰ তেজ মোৰ মৰমতো বহুত বস্তু আছে বহুত ইনগ্ৰেডিয়েণ্ট আছে যিবোৰ মানুহে চাই ভাল পাব ৰস বহুত আছে থেংক ইউ ছ' মাছ